Hello viewers, পোনপ্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই এটা ট্ৰেডিশনেল অথেন্টিক ৱেত বনোৱা বিহাৰী ষ্টাইলৰ চিকেন ৰেচিপি লৈ আহিছো। এইটো ৰেচিপি মই দুবাৰে বনালো আৰু ভাল লাগিলে। থাৰ্ড বাৰ বনাওতে মই ভাবিলো ভিডিঅ' কৰো আৰু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি। হঠাৎ মানে গুটা কৰি ব্যৱহাৰ কৰে বস্তুবোৰ। নহৰু হওক আদাটো অলপমান থেতিলাই লয়। সেইটো কাৰণে ধৰ একদম এৰোমেটিক হয় আৰু চিকেনটো। এতিয়া বলকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। এই চিকেনটো বনাবলৈ মই 750 গ্ৰাম চিকেন লৈছোঁ আৰু চিকেনখিনি খুব ভাল কৰি দুবাৰমান চাফা পানী দি ধুই লৈছোঁ। ইয়াৰ পিছত মই নিমখ আৰু হালধি দিছোঁ। নিমখ হালধিটো মই চিকেনৰ জোখৰ দিছোঁ। পিছত আকৌ জোলৰ কাৰণে বেলেগ কৰি নিমখ দিব লাগিব। চিকেনৰ জোখৰ নিমখ হালধিখিনি দি পেলাই মই ধুনীয়াকৈ সানি লৈছোঁ আৰু এইখিনি মেৰিনেট কৰি থ'ব নালাগে আৰু সানি পেলাই আমি এইখিনি ভাজিব লাগিব তাৰমানে। এতিয়া মই এটা কেৰাহী পাতি দিলোঁ আৰু কেৰাহীত যেতিয়া তেলখিনি গৰম হ'ব তেতিয়া মই চিকেনখিনি ভাজি যাব লাগিব। ইয়াত তেলখিনি ধোৱা ওলাইছে আৰু এতিয়া মই চিকেনখিনি ভাজি যাম। এতিয়া মই চিকেনখিনি ভাজিব ধৰিছোঁ। ফ্লেমটো মিডিয়াম ফ্লেমতে থৈছোঁ, একদম ল' কৰা নাই বা হাইও কৰা নাই। আৰু এতিয়া মই ভাজিব ধৰিছোঁ চিকেনখিনি। চিকেন ভাজা হ'ল আৰু বাকীখিনিও দিলোঁ তেলত আৰু এতিয়া মই এইখিনি ভাজা হ'লে এখন প্লেটত মই ওলাই থ'ম। গোটেইখিনি চিকেন ভাজা হ'ল আৰু এখন প্লেটত মই ওলাই ল'লোঁ। সেইখিনি তেলতে মই তেজপাত দুখিলা আৰু জলকীয়া 4টামান দিম, শুকান জলকীয়া। আপোনালোকে ধৰক যিমান জ্বলাটো বিচাৰে সিমান দিব। এইটো চিকেন তাৰমানে অলপমান জ্বলা হয়, স্পাইচি হয়, সেইটো কাৰণে অলপমান বেছি জলকীয়া দিব লাগে। আৰু এইখিনি অলপমান ভাল কৰি ভাজা হ'লে মই ইয়াতে গোটা গৰম মছলা এড কৰি দিম। এতিয়া মই ইয়াতে গোটা গৰম মছলা যোগ কৰি দিম। গোটা গৰম মছলা ইলাচি, ডালচেনি, লং, জালুক তেনেকৈ লৈছোঁ আৰু এইখিনি এড কৰি দিম। এতিয়া এয়া মই ইয়াতে দি দিলোঁ আৰু তেলত দিলে চাবচোন ফ্লেভাৰটো ধুনীয়া ওলায়। এনেকৈ মই এইখিনি এনেকৈ অলপমান ভাজি ল'ম। এতিয়া মই 4টা পিঁয়াজ চপ কৰি লৈছোঁ মিডিয়াম চাইজৰ আৰু সেইখিনি এতিয়া মই ইয়াতে তেলত যোগ কৰি দিম। পিঁয়াজখিনি খুব ভাল কৰি ভাজিব লাগিব। যেতিয়ালৈ কেঁচা গোন্ধটো নাযায় আৰু কালাৰটো গল্ডেন ব্ৰাউন নহয় তেতিয়ালৈ আমি ভাল কৰি ভাজি ল'ম। আৰু এতিয়া মই এইখিনি নহৰু আদা লৈছোঁ। এইখিনিমান ল'লে ভাল লাগে আৰু চিকেনত তোমাৰ নহৰু আদাটো। আৰু এইখিনি মই অলপমান থেতেলিয়াই ল'ম আৰু ইয়াৰ লগত মই এটা জলকীয়া কাটি দিছোঁ সৰু কৰি আৰু এইখিনি এতিয়া যোগ কৰি দিম পিঁয়াজৰ লগত। এয়া মই এড কৰি দিলোঁ পিঁয়াজৰ লগত আৰু এইখিনি ধুনীয়া কৰি এতিয়া গোটেইখিনি ভাল কৰি ভাজি ল'ম। এইখিনি ভাজা হোৱা মানে মই 2টা নহৰু লৈছোঁ, আপোনালোকে 3টাও ল'ব পাৰে। আৰু এই নহৰুটো খুব ভাল কৰি মই চাফা পানী দি ধুই লৈছোঁ আৰু এই 2টা নহৰু মই যোগ কৰি দিম পিঁয়াজ, নহৰু, আদাৰ লগত। এয়া এনেকৈ ইয়াতে এড কৰি দিব আপোনালোকেও। নহৰুটো 2টা 3টা তেনেকৈ এটাও দিব পাৰে, 2টাও দিব পাৰে। আৰু এই নহৰুটো ইয়াতে দিবই লাগিব তাৰমানে এনেকৈ গোটা কৰি। এতিয়া মই ইয়াতে সোৱাদমতে নিমখ দিম। যিহেতু চিকেনখিনি ভাজোঁতে নিমখ দিছিলোঁ সেইটো মন কৰি পেলাই তেনেকৈ দিব জোলখনৰ হিচাপমতে। আৰু নিমখ দিয়াৰ পিছত ইয়াতে মই এতিয়া হালধি দিম। দিয়াৰ পিছত আমি ধনিয়াৰ গুড়ি দিব লাগিব। এয়া ধনিয়াৰ গুড়ি দিলোঁ আৰু ধনিয়াৰ গুড়ি দিয়াৰ পিছত মই জলকীয়াৰ গুড়ি দিলোঁ আৰু জলকীয়াৰ গুড়ি দিয়াৰ পিছত মই গৰম মছলা দিলোঁ। এইখিনি আমাক মছলা গুড়ি লাগিব এই চিকেনটো বনাবলৈ। আপোনালোকে ইচ্ছা কৰিলে পানীটো মছলা গুড়িখিনি মিলাই ল'ব পাৰে। মই এনেকৈ দিছোঁ আৰু ফ্লেমটো কমাই ল'ব যাতে মছলাখিনি জ্বলি নাযায়। মছলাৰ গুড়িখিনি খুব ধুনীয়াকৈ ভাজিব লাগিব আৰু অলপমান মই পানী দি দিছোঁ, বাতিটোত লাগি আছিলে আৰু তেনেকৈ পানী দিলে ধুনীয়াকৈ গোটেইখিনি মিক্স হয়, সেইবাবে মই অলপমান পানী দি দিছোঁ। আৰু এইখিনি ভাজাটো খুব ইম্পৰ্টেণ্ট, এইখিনি খুব ভাল কৰি ভাজিব লাগিব। তেলটো ছেপাৰেট হৈছে দেখিছেনে ছাইডৰ পৰা। আৰু এতিয়া এইটো ষ্টেজত আমি চিকেনখিনি দি দিব পৰা হৈ গৈছে। এতিয়া আমি ইয়াতে চিকেনখিনি যে ভাজি লৈছিলোঁ সেইখিনি আমি যোগ কৰি দিম। ধুনীয়াকৈ ভাজা হৈছে আৰু মই এখন ঢাকন দি দিম যাতে চিকেনখিনিৰ লগত মছলাখিনি মিলি যায় 2 মিনিটমানৰ কাৰণে। এতিয়া ধুনীয়াকৈ মিলি গৈছে আৰু এতিয়া এইখিনি ইয়াতে পানী দিব পৰা হৈ গৈছে। দেখিছেনে তেলটো ছেপাৰেট হৈছে, ধুনীয়াকৈ চিকেনখিনিও ভাজা হৈছে। এইটো ষ্টেজত আমি এতিয়া পানী দি দিম। এতিয়া মই ইয়াতে কুহুমীয়া পানী অলপমান যোগ কৰি দিলোঁ। মই জোলখন বেছি নকৰোঁ সেইবাবে সিমান দিয়া নাই আৰু পানী। চিকেনখিনি সিজিবলৈতো অলপমান পানী দিব লাগিব, সেইখিনি জোখৰে দিছোঁ আৰু পানীখিনি।
15 মিনিটমানৰ কাৰণে এখন ঢাকন দিলোঁ আৰু ফ্লেমটো কমাই লৈছোঁ আৰু 15 মিনিটমান পিছত মই ঢাকনখন খুলি চালোঁ চিকেনখিনি ধুনীয়াকৈ সিজিছে আৰু নহৰুকেইটাৰ ধুনীয়া ফ্লেভাৰ ওলাইছে আৰু এইটো ষ্টেজত হৈয়ে গৈছে আৰু কিন্তু মই অলপমান ডাঠ কৰি যিহেতু ভাল পাওঁ অলপমান ডাঠ কৰি দিম চিকেনখিনি অলপমান গ্ৰেভিটো ডাঠ কৰি দিম এতিয়া মোৰ চিকেনখিনি ডাঠ হৈ গ'ল আৰু মই ফ্লেমটো বন্ধ কৰি দিলোঁ আৰু হোৱাৰ পিছত মই ধনিয়া পাত দি অলপমান সজাই দিলোঁ আপোনালোকে এনেকৈ বনাই চাবচোন বিহাৰী ষ্টাইল চিকেন ৰেচিপি খাবলৈ খুব ভাল লাগে ৰুটিৰ লগত বা ভাতৰ লগত এনেকৈ গৰমে গৰমে খাব আৰু অলপমান স্পাইচি হয় যিহেতু খাই ভাল লাগে আৰু আপোনালোকক শেষত মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি মোৰ ৰেচিপিটো ভাল পাইছে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থেংক ইউ ছ' মাছ